Hey guys, welcome back to my YouTube channel. আৰু আগৰটো ভিডিঅ'ত আপোনালোকে দেখিছিলে যে মই বজাৰ কৰিব গৈছিলোঁ, বিহু বজাৰ, আৰু তাৰ পৰা আহি লগৰজনী ঘৰত থাকিব গৈছিলোঁ। আজি হৈছে তাৰ পাছৰটো দিন, মানে মই এয়া ঘৰলৈ উভতিছোঁ। গাড়ীত বহি আছোঁ লাডুইকত, এতিয়ালৈকে যোৱা নাই বাৰু। লগৰজনী ঘৰৰ পৰা আহিয়ে লগালগ একদম কামত পূৰা লাগি গৈছোঁ। আৰু এইফালে মই চাউল লৈ গৈছোঁ মাহঁতক দিবৰ কাৰণে। মাহঁতে ওচৰৰ নবৌ ঘৰতে পিঠা খুন্দি আছে, তো তাতে দিবৰ কাৰণে এয়া মই চাউল লৈ গৈছোঁ। আৰু এইফালে চাওকচোন, মা আৰু খুৰীয়ে একদম পূৰা পিঠা খুন্দাত ব্যস্ত হৈ আছে, পূৰা পিঠা খুন্দি আছে। আৰু এইখিনি পিঠা ঘৰত গৈ পিনি মই পুৰিবগৈ লাগিব। আৰু আনফালে সৰু ডাঙৰ সকলো ল'ৰা লগ লাগি ভেলাঘৰ সজাত ব্যস্ত। আৰু কিছুমানে এয়া খৰি কাটি আছে, মানে মেজিৰ কাৰণে খৰি ফালিয়ে আছে, শেষ হোৱাগৈ নাই। আৰু যিহেতু খানাও হ'ব ন, খানাটো বহুতখিনি খৰি লাগিব, গতিকে এয়া ভাইটিহঁতে ফালি আছে। হে গাইজ, বৰ্ণালীহঁতৰ ঘৰৰ পৰা আহি পালোঁ। দিনতে আহিলোঁ বাৰু, 12টামান বাজিলে, কিন্তু ভিডিঅ' কৰাহে নহ'ল। কাৰণ বিহু বতৰত ক'ৰবাত থাকিব গ'লে মানে আহি কিনি বহুতখিনি কাম ওলায়, তো সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আহি পাই পিনিয়ে ঘৰৰ যিখিনি কাম আছিলে সেইখিনি কৰি ল'লোঁ। মানে কাপোৰ কানিবিলাক ভৰাব মেলিব আছিলে, মায়ে যিহেতু পিঠা খুন্দি আছেগৈ, তো সেইকাৰণে মই সেইখিনি কাম কৰি ল'লোঁ। তাৰপিছত সিহঁতৰ ঘৰৰ পৰা কালি সিহঁতৰ ঘৰত পিঠা বনাবলৈ গ'লোঁ হয়, কিন্তু পিঠা নুঠিলে নহয়। তিল পিঠা বনাব গৈছিলোঁ, পিঠা নুঠিলে। তো সেইকাৰণে চাউল আকৌ আমাৰ ঘৰলৈ দি পঠিয়াইছে। আমাৰ ঘৰত খুন্দি মেলি আকৌ আমাৰ ঘৰত পুৰি মেলি দিব লাগিব। তাইও আহিছে, তো তাই মাৰ লগত তাতে পিঠা খুন্দি আছেগৈ ঢেঁকীত। তো মই ঘৰত আহি পিনি নাৰিকল চাৰিকলবিলাক কাটি ল'লোঁ, কাটি মেলি যোগাৰ কৰি থৈছোঁ বাৰু বনাবলৈ, আপোনালোকক দেখাম সকলোখিনি। বাকী এতিয়া সন্ধিয়াই হ'ল, মই এতিয়াহে ভিডিঅ' কৰিব পাৰিছোঁগৈ। তো গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে, সম্পূৰ্ণখিনি দেখাই থাকিম। আৰু কালি সিহঁতৰ ঘৰলৈ যোৱা বা সিহঁতৰ ঘৰত থকা এইবিলাক ভিডিঅ' কৰা নহ'ল। আৰু মানে সিমানখিনি ধৈৰ্যই নাইকিয়া হ'ল, কাৰণ টাউনৰ পৰা আহি ঘৰত জাষ্ট সোমাইছোঁহে, সোমাই বস্তুখিনি থৈ আকৌ সিহঁতৰ ঘৰলৈ যাব লগা হ'ল। আৰু মানে কি হ'ল, ইমান বেছি ভিৰ নহয়, মানে যিখন যে এয়াৰপ্লেন আছিলে, এয়াৰবাছখন, সেইখন নিছেহি এইফালেদি। তো টাউনত মানে ইমানেই ভিৰ লাগিছে, টাউনত নহয়, বাইপাছৰ পৰা ইমানেই ভিৰ লাগিছে নহয়, কি ক'ম। আমাৰ আগে কিন্তু দেখিবলৈ নাপালোঁ। বহুত আশা কৰি আছিলোঁ ওচৰৰ পৰা চাবলৈ পাম বুলি, কিন্তু দেৰি হৈ গ'ল, 5 মিনিটমান আমাৰ আগে গৈ আছিলে, চ' ভালকৈ দেখিবলৈ নাপালোঁৱেই। তো বাকী ঘৰত সোমাই বস্তুবিলাক থৈ পিনি সিহঁতৰ ঘৰলৈ গ'লোঁ। সিহঁতৰ ঘৰত ৰাতি পিঠা, মানে তাইও বজাৰ কৰি নিছে লাডুইগড়ৰ পৰা। তো বজাৰ চজাৰ কৰি মেলি সিহঁতৰ ঘৰলৈ যাওঁতে মানে বহুতখিনি আন্ধাৰ হৈ গ'ল, বা ৰাতি হ'ল, বহুতখিনি আন্ধাৰ হৈ গ'ল। সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ, আৰু ইমানখিনি ধৈৰ্য নাই। আৰু আজিও ৰাতিপুৱা সোনকালে শুই উঠি পিঠা আকৌ আজি বনাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু নাই, পিঠাখিনি মানে খুন্দাই খেলি মেলি হ'ল নে কি নাজানো, পিঠাখিনি নুঠিলে। তো সেইকাৰণে আজি আকৌ চাউলখিনি আমাৰ ঘৰলৈ লৈ আহিছোঁ, আমাৰ ঘৰত আকৌ পুৰি মেলি দিব লাগিব। তো আপোনালোকক দেখাই থাকিম সকলোখিনি। আৰু আজি আমাৰ আকৌ ভেলাঘৰ সাজি আছে নহয়। ভেলাঘৰ সাজিবৰ কাৰণে মানে সকলোখিনি মানে কি হয়, বাঁহ চাহ এইবিলাক কাটি মেলি সিহঁতি পুতি মেলি আছে। তো মাজত মাত্ৰ কাইলৈ দিনটোহে আছে, পৰহিলৈতো উৰুকা হ'লেই। তো সেইকাৰণে মানে সিহঁতি একদম পূৰা ল'ৰাবিলাকে লাগি আছে। মেজিক খৰি কাটিলে, কিন্তু এতিয়া ভেলাঘৰৰ কামত লাগি আছে। তো পাৰিলে বাৰু আপোনালোকক অকণমান দেখাম। আৰু সিহঁতকো গৈ পিনি আকৌ মই চাহ দিছোঁগৈ, চাহ বনাই মেলি আকৌ সিহঁতৰ ল'ৰাবিলাকক খাবলৈ দিছোঁ। কাৰণ আমাৰ ইয়াত ছোৱালী নাই, অকল ময়ে আছোঁ। আৰু মৰমী দেখিছিলে ন, মৰমী আছে, মৰমী নাছিলে ঘৰত, আজি আহিছেহে। তো ময়ো আজি আহিছোঁহে। তো বাকী সকলোখিনি আপোনালোকক দেখাই থাকিম, আৰু যিমান পাৰোঁ চাই থাকিব আপোনালোকে। ভিডিঅ'টো কণ্টিনিউ কৰিম মই, ঠিক আছে। ৰাতিলৈ এয়া মই লাগি গ'লোঁ পিঠা পোৰা কামত, পিঠা বনাবৰ বাবে এয়া লাগি গৈছোঁ মই। যিহেতু বহুতখিনি পিঠা বনাব লাগিব, বহুত সময় লাগিব, সেইকাৰণে সন্ধিয়াৰ পৰাই একদম পূৰা লাগি গৈছোঁ। নাৰিকল চাৰিকল কাটি মেলি আজৰি হৈ এয়া পিঠা পুৰিছোঁ। লাইটৰ অলপমান প্ৰব্লেম হোৱাৰ কাৰণে ঘৰত পিঠা পুৰিব নোৱাৰিলোঁ। আকৌ আহিলোঁ খুৰীহঁতৰ ঘৰত পুৰিম বুলি আহিলোঁ। তো এয়া খুৰীহঁতৰ ঘৰত বনাই আছোঁ। আৰু এইফালে আমাৰ আইতা দেখিছেনে, আজি হৈছে নেক্সট ডে'। আৰু এইফালে বৰ্ণালী ঘৰলৈ যাবলৈ ওলাইছে। তাইও পিঠা পনাবিলাক সামৰি মেলি ল'লে, আৰু তাই অলপমান ইডলিও বনাই ল'লে। তো সেইখিনি লৈ মেলি তাই এতিয়া যাবগৈ ঘৰলৈ। আৰু মোৰো বহুতখিনি কাম আছে, সেইখিনি কাম কৰি লওঁগৈ। তো এয়া বৰ্ণালীক বাই বাই দিছোঁ। ৰাতিলৈ আকৌ ল'ৰাবিলাকে, মানে ভেলাঘৰ বনোৱা ল'ৰাবিলাকে বোলে চাওমিনৰ পাৰ্টি কৰে।
সিহঁতি চাওমিন আনি পিনি এয়া বনাই আছে। মই যিহেতু পিঠা পনা বনাই আছিলোঁ, গতিকে আহি পিনি এবাৰ চাই থৈ গৈছোঁহি কি বনাইছে, কেনেকৈ বনাইছে। বাকী এইফালে আমাৰ ভেলাঘৰটো বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই, গতিকে মোক নেদেখাবলৈ কৈছে, সম্পূৰ্ণ হ'লেহে ভেলাঘৰটো দেখাবলৈ কৈছে। আৰু এইফালে একদম পূৰা ইহঁতি চাওমিন বনোৱাত বিজি। অলপমান আপোনালোকক ভিডিঅ'টো দেখাই দিছোঁ। যিহেতু বহুত বেছি ঠাণ্ডা পৰিছে এইকেইদিন, গতিকে চাওমিন খাই বৈ এতিয়া অলপমান বহিছোঁ জুই ফুৰাম বুলি। আৰু দেখিছেনে একদম পূৰা, যিহেতু এতিয়া ছিজন হৈছে চাহ গছ কলম দিয়া, গতিকে আমাৰ এইফালে বহুতখিনি বাগান আছে, মানে প্ৰত্যেকৰে ঘৰে ঘৰেই বাগান আছে। তো সেই চাহ গছৰ খৰিবিলাকে আনি পিনি ইয়াতে জ্বলাই আছে। আৰু দেখিছেনে অলপ সময়হে কিন্তু জ্বলি থাকে, পটককৈ নাইকিয়াই হৈ যায়। আৰু যেতিয়া জ্বলে নহয়, একদম পূৰা ওচৰত বহি থাকিব নোৱাৰি, দূৰলৈ গুচি আহিব লাগে, কাৰণ ফিৰিঙতিবিলাক বহুত ওপৰলৈকে যায় আৰু জুইকুৰা যে ইমান সৰহকৈ জ্বলে, বহুত ধৰে গাত। তো সেয়া সকলোবিলাকে আমি বহি লৈ পিনি এতিয়া জুই ফুৱাবলৈ অলপমান বহিছোঁ, মানে অলপ সময় জুই ফুৱাম আৰু তাৰপিছতে ঘৰলৈ যামগৈ। ঘৰলৈ আহি আকৌ মই এয়া পিঠা বনোৱা কামত লাগি গ'লোঁ। আজি পিছে এতিয়া একো বিশেষ নবনাওঁ আৰু নিমকি আৰু খুৰমা বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে এয়া ৰেডি কৰি লৈছোঁ আৰু মই এতিয়া কেৰাহীত ফ্ৰাই কৰি গৈছোঁ। আৰু বিশেষ একো বনাবলৈ মন নাই। নাৰিকলৰ লছ কৰাৰ কাৰণেও নাৰিকল কুটি ৰাখিছোঁ, সেইখিনি চাগে কাইলৈহে বনাম। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ, কাৰণ বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো। আৰু দুদিনৰ ভিডিঅ' লগাই পিনি মানে ভিডিঅ'টো কৰি আপোনালোকলৈ আগবঢ়াই দিছোঁ। গতিকে আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে মোক কমেণ্টৰ যোগেৰে শুধৰাই দিব বুলি আশা কৰিলোঁ। গতিকে আজিলৈ ইমানেই। আকৌ লগ পাই আছোঁ অতি সোনকালে মই মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।